Hello guys, welcome to our new mini vlog. তো লাষ্ট দিল্লী যাওঁতে আমি এখন ৰেষ্টুৰেণ্টলৈ গৈছিলোঁ, চেলিব্ৰিটি চেফ কুণাল কাপুৰৰ এখন ৰেষ্টুৰেণ্ট, পিনক'ড চিটি ৱৰ্কত আছে। চিটি ৱৰ্ক চবেই চিনি পায়েই। তাতে লাঞ্চ কৰিবলৈ গৈছিলোঁ। এটমছফিয়াৰটো বৰ ভাল, ধুনীয়া। এয়া মই মোবাইল টিপি আছোঁ। আমি অৰ্ডাৰ কৰিছিলোঁ এটা ফ্ৰেছ ফ্ৰুট পাঞ্চ, তাৰপিছতে চিকেন প্ৰেছাৰ কুকাৰ চিকেন কাৰী বোলে এইটো। আমাৰ ঘৰতো আছে এনেকুৱা প্ৰেছাৰ কুকাৰ। তাৰপিছতে নান আছিলে, ৰাইচ। অভাৰঅল এক্সপিৰিয়েঞ্চটো ভালেই আছিলে, খানাটো টেষ্টি আছিলে, ভাল লাগিলে খাই। এয়া ছাৰ্ভ কৰি দিছে আমাক ৱেইটাৰজনে। ইমানখিনি খোৱাৰ পাছততো মিঠা অকণমান লাগেই। চ' ডিজাৰ্ট আমি অৰ্ডাৰ কৰিছিলোঁ মিক্স ফ্ৰুট চেলাড। এইটো চিটি ৱৰ্কৰ এটা দুটা ফটো আৰু। এয়া মোৰ ৱাইফ নিতুমণি। ছাবস্ক্ৰাইব কৰিব, শ্বেয়াৰ কৰিব, লাইক কৰিব। থেংক ইউ।